প্ৰতিভা দেৱী সিং পাটেল। প্ৰতিভা পাটেল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। পাটিলে 2007 চনৰ পৰা 2012 চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ পালন কৰিছিল। তেখেতৰ জন্ম 19 ডিচেম্বৰ 1934 চনত মহাৰাষ্ট্ৰৰ নাটগাঁৱত। তেওঁ জলগাঁৱৰ আৰ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল। মুলজী জেঠা কলেজৰ পৰা তেওঁ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। মুম্বাই বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী আইন মহাবিদ্যালয়ৰ মুম্বাইৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে প্ৰতিভা দেৱী সিং পাটেলে। প্ৰতিভা পাটিলে খুব কম বয়সতে অৰ্থাৎ 27 বছৰ বয়সতে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত 1967 চনৰ পৰা 1985 চনলৈকে একেৰাহে 4 বাৰ মুক্তাই নগৰ সমষ্টিত জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল। মহিলা শিশুসকলৰ প্ৰগতিৰ বাবে বিভিন্ন প্ৰতিষ্ঠান স্থাপন কৰিছিল প্ৰতিভা পাটিলে। প্ৰতিভা দেৱী সিং পাটিল হ'ল মহিলা সবলীকৰণৰ এটি উদাহৰণ।